হে দোস্ত স্বাগতম জানাইছো আপোনালোকৰ এই ইউটিউব চেনেলত। যদি ভিডিঅটো ভাল লাগে তেনেহলে শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আমি ভিডিঅটো আৰম্ভ কৰোঁ। আজি আমি শিকিম ভি বদমাছ ৰুল। এই নিয়মটো যদি আমি জানো, যিকোনো ধৰণৰ অংক কৰোঁতে আমাৰ 1% ভুল নহয়। বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই ভি বদমাছ ৰুলটো নজনাৰ কাৰণে অংকবিলাক ভুল কৰি থৈ আহে। গতিকে আজি আমি এইটো ভালদৰে শিকিম। গতিকে ভিতে ভিনকুলম, যাক অসমীয়াত মাত্ৰা বুলি কোৱা হয়, ইংলিছত ইয়াক লাইন ব্ৰেকেট বুলি কোৱা হয়। যদি কোনো অংকৰ ওপৰত এনেকুৱা ধৰণৰ আঁচ চিহ্ন থাকে তেনেহ'লে ইয়াক কি লাইন ব্ৰেকেট বুলি কোৱা হ'ব বা বাৰ চিহ্ন বুলি কোৱা হ'ব। দ্বিতীয় কামটো হ'ল ভিতে ব্ৰেকেটছ স্মল ব্ৰেকেট বা একম বন্ধনী, ইয়াক চন্দ্ৰ বন্ধনী বুলি কোৱা হয়। দ্বিতীয় মিডিল ব্ৰেকেট, ইয়াক দ্বিতীয় বন্ধনী বা কুটিল বন্ধনী বুলি কোৱা হয়। তৃতীয় বিগ ব্ৰেকেট, এক তৃতীয় বন্ধনী বা ডাঙৰ বন্ধনী বুলি কোৱা হয়। এতিয়া আহো অৰ্ডাৰ। 3rd নম্বৰত অৰ্ডাৰ, ওতে অৰ্ডাৰ, যাক অফ বুলি কোৱা হয়। ইয়াৰ কামটো যদি পাৱাৰ থাকে বা ঘাত যেনে 2 স্কোয়াৰ 3 স্কোয়াৰ 5 স্কোয়াৰ ইত্যাদি এনেকুৱা ধৰণৰ যদি থাকে তেনেহ'লে আমি এইটোৰ কাম 3 নম্বৰত কৰিম। তাৰপিছত পাৰ্চেণ্ট যিটো আছে আমি তাৰপিছত সেইটো কৰিম। 3 নম্বৰত এইটো কৰিম। বা ৰুট থাকিলে ৰুটৰ কাম কৰিম, বা অফ দিয়ে থাকিলে আমি পূৰণ চিহ্ন দিম 3 নম্বৰত। তাৰপিছত আমি কি কৰিম, দ্বিতে ডিভিজন, ইয়াক হৰণ চিহ্ন বুলি কোৱা হয়। হৰণ 9/5 বা 6 বা 8 এনেকুৱা ধৰণৰ থাকিলে হৰণ চিহ্নৰ। তাৰপিছত 4ৰ্থ নম্বৰত আমি কি কৰিম, হৰণ চিহ্নৰ কাম কৰিম। 5ম নম্বৰত বা 5 নম্বৰত আমি মাল্টিপ্লিকেশ্যন পূৰণৰ কাম কৰিম, বা 6 × 8 এনেকুৱা টাইপৰ থাকিলে আমি পূৰণৰ কাম কৰিম 5 নম্বৰত পূৰণৰ। 6 নম্বৰত এতে এডিশ্যন, যাক প্লাছ বা 2 + 4 ইয়াক যোগ বুলি কোৱা হয়। আমি 6 নম্বৰত যোগৰ কাম কৰিম। তাৰপিছত 7 নম্বৰত এছ বা ছাবট্ৰাকশ্যন, বিয়োগ বা 2 - 1 বিয়োগৰ কাম আমি কৰিম। গতিকে এই চাৰ্টটো যদি আমাৰ মনত থাকে, ভি মানে কি, অ মানে কি, অ মানে কি, ডি মানে কি, এম মানে কি, এ মানে কি, এছ এনেকুৱা যদি আমি এইবিলাক যদি আমাৰ মনত থাকে তেনেহ'লে কোনটোৰ কাম কোনটো আগত কৰিব লাগিব, ভিৰ কাম আগত কৰিব লাগিব নে এমৰ কাম আগত কৰিব লাগিব, এইটো যদি চাৰ্টখন আমাৰ মুখস্থ থাকে তেনেহ'লে আমি কি যিকোনো অংক কৰোঁতে আমাৰ সুবিধা হ'ব। তো বলক আমি এক্সাম্পল এটা দি বুজাই দি আছোঁ। যদি আপোনালোকে এটা এক্সাম্পল আপোনালোকে বুজি পায় তেনেহ'লে মই কৈছোঁ জীৱনত আৰু কোনো ধৰণৰ আপোনালোকে কেলকুলেশ্যন কৰোঁতে আপোনালোকৰ ভুল নহয়। গতিকে আপোনালোকে এই চাৰ্টখন আপোনালোকে প্ৰথমে ভালদৰে মুখস্থ কৰি ল'ব, আৰু কোনটোৰ 1 নম্বৰৰ কাম আগতে কৰিব লাগিব, তাৰপিছত 2 নম্বৰৰ কাম, 3 নম্বৰৰ কাম, 4 নম্বৰৰ কাম, 5 নম্বৰৰ কাম, 6 নম্বৰৰ কাম, 7 নম্বৰৰ কাম, এনেকুৱা টাইপৰ যদি আপোনালোকে কৰি যায় তেনেহ'লে আপোনালোকৰ জীৱনত কোনো ধৰণৰ ভুল নহয়। এক্সাম্পল 1 এটা ল'লোঁ। যদি এইটো আমি কৰিব পাৰোঁ তেনেহ'লে আমাৰ অংক কৰোঁতে মানে কোনো ধৰণৰ ভুল নহ'ব। চাওক, ভি বদমাছ ৰুলৰ যিমানখিনি চিহ্ন আছে গোটেইখিনি এই এক্সাম্পলটোত আছে। গতিকে আমি জানো যে ভি বদমাছ ৰুল মতে আমাৰ কৰিব লাগে প্ৰথমে যিটো বা মাত্ৰাৰ কামটো প্ৰথমে কৰি ল'ব লাগিব। মাত্ৰাৰ কামটো ইয়াত কি আছে, 9 - 3 হ'ল মাত্ৰা, বা ইয়াক লাইন বাৰ বুলি কোৱা হয়। গতিকে এইটোৰ কাম আমাৰ প্ৰথমে কৰি ল'ব লাগিব। গতিকে কি হ'ব, 9 - 3 6। গতিকে এইখিনি আমি একেই ৰাখিলোঁ। 20 / 2 আৰু ইয়াত কি আছে 4 × 5 স্কোয়ার প্লাস 8 প্লাস 12 বাই √144 এইখিনি আছে। গতিকে এতিয়া আমাৰ কামটো কি, ব্ৰেকেটৰ কাম। গতিকে ব্ৰেকেটৰ কামটো আমাৰ কৰি ল'ব লাগিব। যেহেতু ব্ৰেকেট আৰু ডিভিজনৰ মাজত কি আছে, ওতে অৰ্ডাৰ আছিল বা অফৰ কাম বা ডিভিজনৰ কাম। গতিকে ব্ৰেকেটৰ মাজত যেহেতু আগতে কামটো কৰিব লাগিব, গতিকে আমি কি কৰিম, ব্ৰেকেটৰ কামখিনি কৰি আছোঁ। 20
এইটো যদি এইখিনি হৰণ আছে গতিকে হৰণ থাকিলে আমি কি কৰিম এনেকুৱা টাইপৰ হৰণ থাকিলে আমি বাওঁফালৰ পৰা সোঁফাললৈ আমি কৰি যাম সোঁফালৰ পৰা বাওঁফাললৈ কৰি গ'লে ভুল হ'ব গতিকে আমি কি কৰিম বাওঁফালৰ পৰা সোঁফাললৈ কৰিম গতিকে এইটো ডিভাইড আমি যদি পূৰণ কৰি দিওঁ কি হ'ব 2ৰ তলত 1 আছে গতিকে কি হ'ব 1/2 আকৌ যদি এইটো হৰণটো পূৰণ কৰি দিওঁ তেনেহ'লে কি হ'ব 1/2 গতিকে চাওক ইয়াত কি হ'ব যদি ইয়াত আমি ব্ৰেকেটৰ কামটো কৰোঁ তেনেহ'লে কি হ'ব 4 ইনটু কি হ'ব যেটো স্কয়াৰৰ কামটো ব্ৰেকেটৰ মাজৰ কামখিনি কৰিব লাগিব গতিকে 5 স্কয়াৰ ইকুৱেল টু 25 প্লাস 8 গতিকে এইটো কি হ'ব যেটো অপৰ মাজতে কি আছে ৰুট ওভাৰ আছে গতিকে এই ৰুট ওভাৰৰ কামখিনি কৰি ল'ব লাগিব 12 বাই এইটো কৰিলে ৰুট ওভাৰ 144 ইকুৱেল টু কি হ'ব 12 পোৱা যাব কিমান হ'ব 12 গতিকে কি হ'ব চাওক ইয়াৰ পিছত আমি কি কৰিম যেহেতু আমাৰ ব্ৰেকেটৰ কামখিনি কৰি ল'ব লাগিব গতিকে এই 2 টো 20 ৰ মাজত কিমান বাৰ যাব 10 বাৰ আকৌ 2 10 ৰ মাজত কিমান বাৰ যাব 5 গতিকে কি হ'ব 6 মাইনাস 5 গতিকে এইটো আমি দ্বিতীয় বন্ধনীৰ মাজত ৰাখি দিলো গতিকে কি হ'ব চাওক এইখিনি যদি করো কি হবো 4 into 25 কি হবো 100 হবো 100 plus 8 108 হবো আৰু এইখিনি যদি আমি কৰো কি হবো যেটো ডিভাইডেডৰ কামখিনি কৰিব লাগিব 12 12 ৰ মাজত কিমান বাৰ যাব একবাৰ গতিকে প্লাস কি হবো 1 গতিকে এটো কি হবো চাওক ইকুৱেল টু 1 হবো 1 minus 108 plus 1 কি হবো 109 গতিকে এইটো কৰিলে কি হবো এইটো কৰিলে 108 পোৱা যাব এইটোই आंसर ওলাল গতিকে যদি আমি এটা উদাহৰণ কম পাও তেনেহলে কি আমি গোটেইখিনি কৰিব পাৰিম প্ৰথমে মাত্ৰাৰ কাম দ্বিতীয়তে ব্ৰেকেটৰ কাম কৰিব লাগিব তৃতীয়তে কি কাম অপৰ কাম তাৰ পিছত ডিভিজন তাৰ পিছত মাল্টিপ্লিকেশন এডিশন সাবট্ৰাকশন এইখিনিৰ কাম যদি আমি কৰিব জানো তেনেহলে আমাৰ অংক কৰোতে কোনো ধৰণৰ ভুল নহয় এইটো যদি আপোনালোকে মনোযোগেৰে বুজি পায় তেনেহলে আপোনালোকে এনেকুৱা টাইপৰ জিমানবোৰ কোশ্চেন আহে আপোনালোকে এইটো সোনকালে কৰিব পাৰিব কোনো ধৰণৰ ভুল নহয় এক্সাম্পল 2 এটা আপোনালোকে কেনেকৈ কৰিব বদমাশ ভি বদমাশ রুল মতে প্ৰথমে কি 12 ৰ কামটো কৰিব লাগিব গতিকে আমি 12 ৰ কাম হ'ব 2 এইখিনি কৰাৰ পিছত আমাৰ কিহৰ কাম কৰিব 12 ৰ ইয়াত আৰু নাই গতিকে আমাৰ ইয়াৰ পিছত কিহৰ কাম কৰিব লাগিব ব্ৰেকেটৰ কাম গতিকে ব্ৰেকেটৰ কাম কৰিলে কিমান হ'ব 1 plus 2 equal to কিমান হ'ব 3 গতিকে আমি ব্ৰেকেটৰ কামখিনি কৰিব লাগিব কি হ'ব দুইবাৰ যাব গতিকে -2 ইয়াৰ পিছত 6 into যেটো আমাৰ ব্ৰেকেটৰ কামটো কৰিব লাগিব ইয়াত কি হ'ব এটো ৰুট ওভাৰ ইয়াত 9 স্কয়াৰ 9 হ'ব 9 বাই যেহেতু এটো যদি আমি 9 স্কয়ার কৰো তেনেহলে কি হ'ব স্কয়ার ক্যান্সেল হৈ কিমান হ'ব 9 2 into 1/2 গতিকে এই 2 ক্যান্সেল কৰি কিমান থাকিব 9 থাকিব গতিকে এই 9/3 এটো যদি আমি কটাকটি কৰো তেনেহলে কি 3 বাৰ যাব -4 plus 9 স্কয়ার যেহেতু 9 স্কয়ার আছে গতিকে 9 স্কয়ারটো আমি ৰাখি দিলো এনেই গতিকে চাওক ইয়াৰ পিছত নিয়মটো কি হ'ব যেহেতু হৰণৰ কামটো আমাক কৰিব দিছে গতিকে আমি হৰণৰ কামটো কৰি ললো লোৱাৰ পিছত ওৰ কামটো ইয়াত কৰা নাই গতিকে যদি এটো আমি কৰো কি হ'ব 9 স্কয়ার
81 হ'ব গতিকে যদি এইখিনি আমি কৰোঁ কিমান হ'ব 2 + 3 5 আমি ব্ৰেকেটৰ কামখিনি কৰিলোঁ কৰাৰ পিছত আমাৰ এতিয়া কিহৰ কাম আছে আমাৰ ইয়াত ডিভিজনৰ কামখিনি আমাৰ কৰা হৈছে গতিকে মাল্টিপ্লিকেশ্যনৰ কামটো আছে গতিকে মাল্টিপ্লিকেশ্যন কি হ'ব চাওক 9 - 2 - 18 -4 + 81 গতিকে এইটো যদি আমি কৰোঁ কি হ'ব চাওক যেহেতু আমাৰ যোগৰ কামখিনি আগত কৰিব লাগিব গতিকে কিমান হ'ব 5 + 9 14 + 81 কিমান হ'ব এইখিনি এনে ৰাখিলোঁ -4 গতিকে কি হ'ব 5 এইটো 95 আৰু এইটো কিমান হ'ব -18 24 মাইনাছ কিমান হ'ব 24 গতিকে এইটো ইয়াৰ পৰা যদি মাইনাছ কৰি দিওঁ কিমান হ'ব 71 গতিকে আমাৰ বদমাছ ৰুলটো আমাৰ ভালকৈ জানিব লাগিব তেনেহ'লে আমি গোটেইখিনি কৰিব পাৰিম যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ অল অফ ইউ